মূৰ্খ যেতিয়া ধনী হয় তেতিয়াই হয় এনেবোৰ বিসংগতি। মনত ৰাখিব, আপোনাৰ আচৰণৰ পৰা বংশ পৰিচয় পোৱা যায়। এতিয়া এন্দুৰৰ সৰু কাহিনীয়ে আপোনাক দিব ডাঙৰ শিক্ষা। কাহিনীটো মাত্ৰ 1 মিনিটত শুনক, তাৰপিছত ভাবক আৰু ভাল পালে শ্বেয়াৰ কৰক। এটা এন্দুৰে খোৱা খাদ্য বিচাৰি ৰজাৰ ঘৰত প্ৰৱেশ কৰিলে। তাতো একো খাবলৈ নাপাই সি এটা হীৰাৰ টুকুৰা গিলি পেলালে। হীৰা চুৰি হোৱা বুলি ৰাজপ্ৰসাদত হাহাকাৰ লাগিল। ৰজাই জ্যোতিষীক মাতি পঠিয়ালে। জ্যোতিষীয়ে ক'লে, হীৰাৰ টুকুৰাটো এন্দুৰে খাইছে। ৰজাই সেনাপতিক হীৰাৰ টুকুৰা যিয়ে উদ্ধাৰ কৰিব পাৰে তেওঁক পুৰস্কাৰ দিম বুলি কৈ ঘোষণা কৰিলে। সেই মৰ্মে ৰাজ্যৰ সুদক্ষ চিকাৰীজনক সেনাপতিলে লৈ আহিলে। চিকাৰীজনে যেতিয়া এন্দুৰ মাৰিবলৈ এন্দুৰ থকা ঠাইখিনিলৈ গ'ল, তেওঁ দেখিলে ইমানবোৰ এন্দুৰৰ মাজত এটা এন্দুৰে নিজকে বাকীবোৰৰ পৰা দূৰত ৰাখি আৰামত শুই আছে। চিকাৰীজনে তেতিয়া সেই এন্দুৰটোক ধৰি আনি তাৰ পেটটো কাটি হেৰুৱা হীৰাৰ টুকুৰাটো উলিয়াই ৰজাক দিলে। ৰাজপ্ৰসাদত উপস্থিত সকলোৱে চিকাৰীৰ গুণ গাবলৈ ধৰিলে। ৰজাই চিকাৰীক পুৰস্কাৰ দি সুধিলে, 1000টা এন্দুৰৰ মাজৰ পৰা তুমি কেনেকৈ গম পালা যে এন্দুৰটোৰে হীৰাৰ চুৰি কৰিছে? চিকাৰীজনে উত্তৰ দিলে, খুবেই সহজ। মূৰ্খ যেতিয়া হঠাৎ বিত্তবান হৈ যায় তেতিয়া নিজকে বেলেগতকৈ অলপ বেলেগ যেন ভাবে। নিজৰ জাতিৰ সংগ লোৱাটো বন্ধ কৰি দিয়ে। মূৰ্খ এন্দুৰটোৱে ঠিক সেয়াই কৰিছিল। হীৰা চুৰ কৰি সি নিজকে সকলোতকৈ ধনী আৰু এন্দুৰৰ ৰজা ঘোষণা কৰিছিল। বৰ্তমান সমাজত কিছু কিছু মানুহৰ মাজতো এনে আচৰণ দেখা পোৱা যায়। তাৰ পৰাই সিহঁতৰ বংশ পৰিচয় পোৱা যায়।